বিপদত পৰিছে জিঅ' কিয়নো এতিয়া লাখ লাখ গ্ৰাহকে জিঅ' এৰি বিএছএনএললৈ নিজৰ নাম্বাৰ পৰ্ট কৰিছে লাখ লাখ গ্ৰাহকে এতিয়া জিঅ' এৰিছে আৰু ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰি এতিয়া বিপদত পৰিছে জিঅ' বিপদত পৰিছে গ্ৰাহকসকলক মেছেজ কৰিছে পৰ্ট নকৰিবলৈ মেছেজ কৰিছে জিঅ'ৰ পৰা বিএছএনএললৈ পৰ্ট নকৰিবলৈ গ্ৰাহকসকলক প্ৰেৰণ কৰিছে মেছেজ প্ৰেৰণ কৰিছে আপুনি আমাৰ গুৰুত্বপূৰ্ণ গ্ৰাহক বুলি সম্বোধন কৰিছে জিঅ'য়ে মন্তব্য কৰিছে যে আপুনি আমাৰ গুৰুত্বপূৰ্ণ গ্ৰাহক আপুনি নাম্বাৰ পৰ্ট নকৰিব কেনচেল কৰক বুলি উল্লেখ কৰিছে 200 টকা পৰ্যন্ত ৰিচাৰ্জ বৃদ্ধি কৰিছে ৰিচাৰ্জত বৃদ্ধি কৰিছে 200 টকা পৰ্যন্তলৈকে আৰু ইয়াৰ পিছতে লাখ লাখ গ্ৰাহকে যিহেতু জিঅ' এৰি পৰ্ট কৰিছিল বিএছএনএললৈ লাখ লাখ গ্ৰাহকে কিন্তু জিঅ' এৰিছিল আৰু সেই সময়তে জিঅ'ৰ পৰা বিশেষ মেছেজ গ্ৰাহকসকলে বিএছএনএললৈ পৰ্ট নকৰিবলৈ কেনচেল জিঅ' নাম্বাৰ লিখি প্ৰেৰণ কৰিবলৈ কৈছে 1900 আৰু ইয়াৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰাৰ পিছতে বিপদত পৰিছে জিঅ' যিহেতু বহু গ্ৰাহকে জিঅ'ৰ গ্ৰাহকসকলে জিঅ' এৰি বিএছএনএললৈ নিজৰ নাম্বাৰটো পৰ্ট কৰিছে আৰু তাৰ পিছতে জিঅ'য়ে আৱেগ ভৰা মেছেজ দিছে গ্ৰাহকসকলক তেওঁলোকৰ নাম্বাৰ পৰ্ট নকৰিবলৈ বিএছএনএললৈ পৰ্ট নকৰিবলৈ মেছেজ কৰিছে জিঅ'ৰ ফালৰ পৰা আৰু কেনচেল কৰিবৰ বাবে মেছেজ কৰিছে জিঅ'ৰ প্ৰিয় গ্ৰাহক বুলি সম্বোধন কৰি মেছেজ কৰিছে সেই বিশেষ মেছেজটোত আচলতে কি লিখিছে জিঅ'ৰ ফালৰ জনাবলৈ চেষ্টা কৰিছোঁ জিঅ'য়ে লিখিছে মেছেজটোত আপুনি আমাৰ বাবে গুৰুত্বপূৰ্ণ আৰু আপোনাৰ সন্তুষ্টি আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰিছে জিঅ'ৰ সৈতে অব্যাহত ৰাখক ভাৰতৰ দ্ৰুততম আৰু সৰ্ববৃহৎ 4G ডাটা নেটৱৰ্ক যি সকলো চহৰ আৰু গাঁৱক সামৰি লয় কেৱল জিঅ'ৰ সৈতে আপুনি সৰ্বশ্ৰেষ্ঠ নেটৱৰ্ক আৰু সৰ্বশ্ৰেষ্ঠ মূল্য লাভ কৰে আপোনাৰ পোৰ্ট আউট অনুৰোধ বাতিল কৰিবলৈ টাইপ কৰিবলৈ উল্লেখ কৰিছে জিঅ' নাম্বাৰ 1900 প্ৰেৰণ কৰিবলৈ উল্লেখ কৰিছে লৈ যথেষ্ট অসন্তুষ্ট গ্ৰাহকসকল যিহেতু যথেষ্ট ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰিছে 200 টকা পৰ্যন্ত ৰিচাৰ্জত বৃদ্ধি কৰিছে জিঅ'য়ে আৰু ৰিচাৰ্জৰ মূল্য বৃদ্ধি হোৱাৰ পিছতে লাখ লাখ গ্ৰাহকে জিঅ' এৰি বিএছএনএললৈ নিজৰ নাম্বাৰটো পৰ্ট কৰিছিল আৰু তাৰ পিছতে এতিয়া জিঅ'য়ে আৱেগ ভৰা মেছেজ দিছে গ্ৰাহকসকলক আপুনি আমাৰ বাবে গুৰুত্বপূৰ্ণ আপোনাৰ সন্তুষ্টি আমাৰ সৰ্বোচ্চ অধিকাৰ এনেদৰে মেছেজ কৰিছে প্ৰত্যেকজন জিঅ'ৰ গ্ৰাহকক আৰু তেওঁলোকক উল্লেখ কৰিছে যে আপুনি আপোনাৰ নাম্বাৰটো পৰ্ট নকৰিব বিএছএনএললৈ আৰু কেনচেল কৰিবৰ বাবে পৰ্ট কৰাৰ পৰা কেনচেল কৰিবৰ বাবে কেনেদৰে আচলতে কেনচেল কৰিব পাৰি সেয়াও প্ৰচেছটো তেওঁলোকে প্ৰক্ৰিয়াটো তেওঁলোকে মেছেজৰ সহায়ত জনাইছে